জীৱনৰ লগত অটুট সম্পৰ্ক আছে সুখ আৰু দুখৰ। আমাৰ অনুভৱৰ সামান্য প্ৰতিবিম্ব হয়। সুখ আহিলে আমি হাঁহি মুখে স্বীকাৰ কৰিব লাগে, আৰু দুখ আহিলে আমি এইটো বিশ্বাস ৰাখিব লাগে যে আমি সেই মহান শক্তিৰ লগত জড়িত আছো, যি আমাৰ জীৱনত পৰিৱৰ্তন আনিবৰ কাৰণে ক্ষমতা আছে। যেনেকৈ ধৰক, নদীৰ পানী চাফা থাকিব হ'লে নদী বৈ থাকিব লাগিব। তেনেকৈ ভাল জীৱন পাব হ'লে পৰিৱৰ্তন নিশ্চয় থাকিব লাগিব। কেতিয়াবা ক'ব নোৱাৰা মনৰ কথাবোৰ বুজি পোৱাজনেই হ'ল আপোন মানুহ। ব্যস্ততাৰ মাজতো সময় উলিয়াই খবৰ লোৱাজনেই হ'ল আপোন মানুহ। দুখ কষ্ট অনুভৱ কৰিবলৈ নিদি সাহস দিয়াজনেই হ'ল আপোন মানুহ। নিজক এনেকৈ গঢ়ি তোলক য'ত আপোনাৰ কাষত নিবিচৰাবোৰেও আপোনাৰ কাষ চাপিব বিচাৰে। আপোনাক অৱহেলা কৰাবোৰেও আপোনাৰ পৰা গুৰুত্ব বিচাৰিব আহে। যেতিয়া বিচৰা বস্তুবোৰ মা দেউতাক দাবী নকৰাকৈ নিজৰ উপাৰ্জন টকাৰে লয়, তেতিয়া অনুভৱ কৰিব যে সুখ কি।